আপোনালোকে অসমত বিমল গুটকা বিক্ৰী কৰিব নোৱাৰে দাদাহঁত। অজয় অক্ষয় শ্বাহৰুখ দাদাহঁত। সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোত। তো আজি মই যাই আছোঁ মানে কি আৰু ঘূৰি আছোঁ সেনেকুৱাই একদম গাঁৱৰ মাজে মাজে ধুনীয়া জেগা এনেকৈ গৈ আছোঁ। আৰু এইফালে ইটো ৰাস্তা চাইছোঁ যে এইটো মানে হাই ৰোডত ল'ব পাৰে, কিন্তু ইয়াৰ পৰা চিধা মানে গেলাবিলত ল'ব পাৰে। তো গেলাবিললৈকে যাই আছোঁ এনে চাইকেল ৰাইডিং কৰি সেইফালেকে বেছি দূৰ নহয়, 12 কিলোমিটাৰমান হয় আমাৰ এই মাজত ষ্টেচনৰ পৰা। এটাতো বহুত দিনৰ আগতে এখন দলং দেখাইছিলোঁ মই, এই দলংখন প্ৰায় হ'লে চাগে পইচা নাই, কিবা বাঁহে দি থৈ দিছে। চাওঁচোন পৰা উঠি যাব লাগিব এতিয়া চাব নাই। আগতে এইফালতে যাব লগা হৈছিল তলেদি পানীতল পাৰ হৈ। তামাম বল দিব লগা হৈছে দেই যাৰে ভैया। ফাইনেলি হৈ গ'ল দলংখন, ইমান দিন ফাইনেলি 2 নম্বৰত দলংখন হৈ গ'ল। দলং যাব পাৰে। এইফালে JCB খান্দি আছে, কিবা মাটি খান্দি আছে নেকি, তাৰ পৰা কেনেকুৱা খান্দি গৈছিল তাৰ পৰা হৈ গ'ল। দলংখন তো গাইজ ফাইনেলি দলংখন হৈ গ'ল। মানে বহুত বছৰ লাগি গ'ল মানে দলংখন বনাওঁতে আৰু এইবিলাক চাব পাৰে। ইমান ধুনীয়া ধাননি পথাৰ, মানে কিবা এটা ভাল লাগে এনেকুৱা গাঁৱৰ মাজেদি। ইখনে আছে অসম, চাব পাৰে চব মানে ধাননি বিভিন্ন ধাননি আৰু যাই আছে আৰু অলপ আছে দূৰ, বেছি দূৰ নাই। চাহ দিলে হ'ল ভিডিঅ'টো একেলগে। এইখিনি মাছগাঁও বুলি কয়, মাছগাঁও টফলাপুটা এনেকুৱা কয়। এইখিনি মাছ পাতি পৰে। গ্ৰীণ বিউটি গ্ৰীণ বিউটি ঘূৰি আছোঁ এনেকৈ। আৰু বেছি দূৰ নাই, আধা কিলোমিটাৰ আৰু 3 কিলোমিটাৰমান আছে নেকি, আৰু বেছি দূৰ নাই আৰু ঘূৰি আছোঁ। আজি ওৰাংলৈকে যাম পুৰা, ওৰাংলৈকে পুৰা এক পাক মানে ঘূৰি দিম আৰু আজি। এনে গেলাবিল বুলি কয়। ওৰাং ইফালে যায়, ওৰাং অলপ দূৰ হয় ইয়াৰ পৰা, 5 কিলোমিটাৰমান হৈছে। तमाम गाड़ी এটা পুরা বাস ট্রাক ভর্তি সব করে হায়দার নজারা হয় এইবিলাক। বঢ়িয়া লাগিছে ডিজাইনটো। আপোনালোকে অসমত বিমল গুটকা বিক্ৰী কৰিব নোৱাৰে অজয় অক্ষয় আৰু শ্বাহৰুখ দাদাহঁত। চাব আৰু বজাৰ ওৰাঙৰ বাগানখনৰ পৰা আপোনালোকে কিমান ধুনীয়া ফিনিচিংখন। এইখন হাবিগাঁও বাগান বুলি কয়, মাছতৰে হয়। ফিনিচিং কিন্তু ফিনিচিং কৰিব পাৰে, কি মজাকৈ সজাই থৈ দিছে বাগানখন। আৰু মাছবোৰ পাব কাৰণে ইমান দূৰ নাই আৰু। তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু এইখিনি ওৰাং বাগান হয়। তো ভিডিঅ'টো চাই কিনে ভাল পালে যে প্লিজ ভিডিঅ'টো লাইক মানে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ গাইজ।